গৰম বন্ধত ল'ৰা ছোৱালীলৈ ফুৰিবলৈ আহিছোঁ বুলি আৰাম নাই আকৌ দেই, হাতত ঢেৰ কাম লৈ আহিছোঁ। আৰু আজিৰ দিনটো অলপমান বেছি হেক্টিক আছিলে, কাৰণ এটা কামৰ বাবে দুবাৰকৈ যাব লগা হ'ল। আৰু ৰ'দ জাক দেখিছে নহয়, উফ ৰাম যিহে তাপ পেলাইছে। মই বোলো এনেকে থাকিলে নহ'ব, জুচ এটা লৈ লওঁ, নহ'লে মূৰ ঘূৰাই ৰাস্তাতে পৰিম। আৰু আনপিনে মালৈও বহুতে বেছি মনত পৰি আছিলে। ঘৰত থাকিলে মই যদি কিবা কামত ওলাওঁ, মায়ে ধুনীয়াকৈ ঘৰত ভাত পানী বনাই থয় আৰু ঘৰত গৈ খাব পালে হয়। এতিয়াতো এনেকুৱা নহয়, এতিয়া যাব লাগিব, নিজে বনাব লাগিব, সকলোকে খুৱাব লাগিব আৰু নিজেও খাব লাগিব। একো নাই দিয়ক, যিহেতু ফুৰিবলৈ আহিছোঁ, বোলো এতিয়া অলপমান খোৱা বোৱা কৰি শুই মেলি ওলাই যাওঁ। সকলো ৰেডি হ'লোঁ আৰু মানুহজনো তেতিয়ালৈ আহি পালে। কিন্তু এতিয়া ফুৰি মেলি আকৌ ৰাতি ভাত সাজলৈ লাগিলোঁ। মই নিজৰ বাবে আনিছোঁ পনীৰ আৰু বাহঁতৰ কাৰণে আনিছোঁ মাংস। যিহেতু মই মাংস নাখাওঁ, গতিকে নিজৰ বাবে চিম্পলকৈ বনাই আজি ৰাতি সাজত তেনেকৈ খালোঁ।